Hi friends, welcome to my YouTube channel Kishore Judge Nath. আজি পুনৰবাৰ আপোনালোক আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আছো উত্তৰ গুৱাহাটীৰ ৰৌপৱে ষ্টপত আৰু আমি আজি যাবলৈ ওলাইছো দ্য ৱৰ্ল্ড স্মলেষ্ট আইলেণ্ড উমানন্দলৈ যাম আজি। আপোনালোক এটা ধুনীয়া ভিডিঅ' আজি উপহাৰ দিবলৈ ওলাইছো, তো চাই যাওক ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ। মই আছো এতিয়া ৰৌপৱে ষ্টপত, ইয়াতে টিকেট কাটিলো। উত্তৰ গুৱাহাটীৰ পৰা ৰৌপৱেত গৈ কাছাৰীঘাটৰ পৰা আকৌ উমানন্দলৈ আহিব লাগিব, কাৰণ উত্তৰ গুৱাহাটীৰ পৰা ডাইৰেক্ট ফেৰী নাপায় উমানন্দ মন্দিৰলৈ। তো চাই যাওক গোটেই সম্পূৰ্ণ ভিডিঅ'টো। ভেৰি এক্সাইটেড, ফাৰ্ষ্ট টাইমৰ কাৰণে ৰৌপৱেত উঠিবলৈ গৈ আছো। এইফালে মোৰ পিছফালে আছে ৰৌপৱে ষ্টপ, টিকেট কাটি থৈ দিছোঁ। সেইবোৰৰ পৰা আহিলে আকৌ আমাক মাতিব, মাতাৰ পিছত যাব লাগিব, তাতে ৰৌপৱেত উঠিম। আপোনালোক সকলোবোৰ দেখাই যাম, কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক মাত্ৰ। আৰু এই ৰৌপৱে ষ্টপৰ ওপৰৰ পৰা মোৰ পিছফালে আছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী, নাজাৰা চাওক না। সৌটো মোৰ পিছফালে আছে উমানন্দ মন্দিৰ, আৰু লগতে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ আপোনালোকক দেখাব গৈ আছোঁ আজি। ভেৰি এক্সাইটেড কথাকে চাই যাওক। কেনে ফিল? প্ৰথমবাৰৰ কাৰণে ৰৌপৱেত উঠিব গৈছোঁ, ভেৰি এক্সাইটেড। একদম ধামাকাদাৰ ভিডিঅ' পাবলৈ গৈ আছে আপোনালোকে আজি। দ্য ৱৰ্ল্ড স্মলেষ্ট আইলেণ্ডলৈ গৈ আছোঁ আমি আজি। ৱাও, ৰৌপৱে। আপোনালোকেতো ৰৌপৱে দেখিছে, এইফালে মেচিন চাওক না, কেনেকুৱা ধৰণৰ মেচিন। ৱাও, ই খাতাৰনাক মেচিন। আপোনালোকে এটা কথা জানেনে, এইটো এটা গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দীঘল ৰৌপৱে হয়। ৱাও, মাই গড, ষ্টাৰ্ট হৈ গ'ল ৰৌপৱে। লাহে লাহে স্পীড বাঢ়ি গৈ আছে। প্ৰথমতে একদম লাহে লাহে চলিছে, তাৰপিছত আৰু স্পীড লাহে লাহে বাঢ়ি গৈছে। পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপটোৰ ওপৰেৰে ৰৌপৱে চাওক না, গৈ আছোঁ আৰু আপোনালোকক দেখাইছোঁ। কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই লওক। এইফালে চাওক, বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদী। আৰু এইফালে চাওক, উমানন্দ মন্দিৰটো ওপৰৰ পৰা কি মজা লাগিছে। ৱৰ্ল্ড স্মলেষ্ট আইলেণ্ড। এইফালে ৰৌপৱেৰে পাৰলো উমানন্দ মন্দিৰ, আহি আছোঁ উমানন্দ মন্দিৰ। কাছাৰীঘাট গৈছোঁ এতিয়া, কাছাৰীঘাটৰ পৰা আকৌ এতিয়া আহিম উমানন্দ মন্দিৰ দেখাই আছোঁ। চাই যাওক মোৰ ভিডিঅ'টো, কোনো স্কিপ নকৰোঁ। এইফালে আছে অসীমদা, কেবিন 1, নেক্সট পেচেঞ্জাৰ 27+1। মানে ইয়াতে লিখা আছে এটা কেবিনত 2240 কেজিলৈ মানে কঢ়িয়াই নিব পাৰে এটা ৰৌপৱে কেবিনত। প্ৰায় পাৰ হৈ গ'লোঁ আমি ব্ৰহ্মপুত্ৰ নদী। এইফালে চাওক না, কেনেকৈ ঘূৰি আছে, মেচিন হয় এইটো। গুৱাহাটী ৰৌপৱে ষ্টপ, মানে উত্তৰ গুৱাহাটীৰ পাৰ হৈ আহিলোঁ। মজা এক্সপিৰিয়েঞ্চ কিন্তু। তো বাই বাই ৰৌপৱে। এতিয়া গৈছোঁ আমি কাছাৰীঘাট, আৰু কাছাৰীঘাটৰ পৰা যাব লাগে এতিয়া দ্য ৱৰ্ল্ড স্মলেষ্ট আইলেণ্ড গৈছোঁ। মোৰ ওচৰতে কি দেখিছেনে, এইটো তাৰকা গৃহ, গুৱাহাটী তাৰকা গৃহ। সৰুতে আমাৰ যিবিলাক ইচ্ছা আছিল, আপোনালোকৰ নাজানো, কিন্তু মোৰ সৰুৰ পৰা সৰুকালত যিটো ঘূৰাৰ ইচ্ছা, তাৰে ভিতৰতো এইটো এটা তাৰকা গৃহ। বহুত সৰুতে আহিছিলোঁ দেউতাৰ লগত, চিৰিয়াখানা, তাৰকা গৃহ, ছায়েন্স মিউজিয়াম এই দিনতে চাইছিলোঁ। এইবিলাক ভাল লাগে, এইবিলাক কথা ভাবিলে। এইফালে চাওক, গুৱাহাটী উমানন্দ ঘাট। এইটো
দেখাইছোঁ আপোনালোকক চাই যাওক উমানন্দ মন্দিৰৰ দৃশ্য আৰু উমানন্দ মন্দিৰৰ যি হিষ্ট্ৰী আপোনালোকক শুনাই যাম। পাৰ টিকেট 20 rupees আৰু ইয়াতে সময়খিনি আপোনালোকক দিয়াই আছে ইয়াতে। তো কাটিলোঁ টিকেট, ইয়াতে টিকেট নালাগে, ইয়াতে মেছেজটো দেখালে যাব। মেছেজ চাওক, ছেফটি জেকেট, ফেৰীত উঠাৰ আগত ছেফটি জেকেট মেইন। ছেফটি জেকেট পিন্ধাটো আচলতে বাধ্যতামূলকে নহয়, এইটো নিজেও টানিব লাগে, কাৰণ নিজৰ ছেফটিটো সদায় নিজে ৰাখিব লাগিব। বেলেগে যিমানে ছেফটি কৰি নাৰাখে। MV মেঘনা গৈ আছোঁ উমানন্দ। সঁচাকৈ এটা বহুত ভাল লগা ভিডিঅ' আপোনালোকক আজি উপহাৰ হিচাপে দিব পাই বহুত ভাল লাগিছে। বাৰিষা বতৰ না, সেইকাৰণে তাতে আকৌ বৰষুণো দিছে, সেইকাৰণে অলপ পানীটো খলা খলা আহিছে। আৰু এইফালে প্ৰায় পায়ে গ'লোঁ উমানন্দ মন্দিৰ। এইটো উমানন্দ মন্দিৰৰ মেইন গেট। আহি পালোঁ উমানন্দ মন্দিৰ আৰু এইফালে চাওক ৰোপৱে গৈ আছে ওপৰতে। অলপ আগতে আমিও আহিছোঁ ইয়াৰে ওপৰতে, দেখাইছোঁ আপোনালোকক। এইটো মই পুনৰবাৰ কৈছোঁ, এইটো ৰোপৱে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰোপৱে হয়। আহিব এবাৰ আপোনালোকেও, উঠি যাব এবাৰ। আৰু ইয়াতে জেকেটবিলাক থৈ দিছোঁ। ওম ৱেলকাম টু দ্য ৱৰ্ল্ড স্মলেষ্ট ইছলেণ্ড। আপুনি মই থকা পৃথিৱীখনৰ আটাইতকৈ সৰু নদীদ্বীপটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বিশেষকৈ স্বাগতম জনাইছোঁ শিৱ ভক্তসকললৈ, কাৰণ মই আছোঁ বৰ্তমান এটা শিৱ মন্দিৰত। এইফালে চাওক, শৰাই এখন লৈ লৈছোঁ। এইখন শৰাই কেৱল মোৰ কাৰণেই নহয়, আপোনালোকৰ কাৰণেও। এইফালে বেছ বৰষুণ দি আছে, অলপমান ভিডিঅ' কৰাত অসুবিধা হ'ব। এইটো হ'ল উমানন্দ মন্দিৰৰ মেইন মন্দিৰ। সঁচাকৈ বহুত বেছি ভাল লাগিল আপোনালোকক দেখাব পাই। এই পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটো আপোনালোকক দেখাই আছোঁ। আপোনালোকে জানেনে উমানন্দ মন্দিৰৰ মেইন অৰ্থটো? মই জনামতে উমানন্দ মন্দিৰৰ মেইন অৰ্থটো হ'ল যে উমা মানে পাৰ্বতী মাক মানে জনা যায়, আৰু নন্দ মানে হ'ল ভগৱান মহাদেৱৰ আন এটা নাম। তো পাৰ্বতী মা আৰু ভগৱান মহাদেৱৰ নামৰেই নামকৰণ কৰা হৈছে এইটো উমানন্দ বুলি। তো আপোনালোকক জনালোঁ এইখিনি, মই শুনা কথাখিনিয়ে আপোনালোকক জনাইছোঁ। তো যদি ভুল হৈছে ক্ষমা কৰি দিব, আৰু ভুল হৈছে যদি আপোনালোকে মোক নিশ্চয় জনাই যে। এইফালে এটা নতুনকৈ ৰাস্তা বনাই আছে, মানে উমানন্দ মন্দিৰৰ চাৰিওফালে ঘূৰিবৰ কাৰণে এইটো এটা ৰাস্তা বনাই আছে। সঁচাকৈ এখন একদম শান্তিপূৰ্ণ ঠাই, নীৰৱ নিস্তব্ধ, কাৰণ ইয়াৰ চাৰিওফালে নদী আৰু মাজতে অলপ পাহাৰৰ এটা অংশ, মানে নদীদ্বীপ। আহিব পাৰে আপোনালোকে, আহি স্বয়ং ভগৱান মহাদেৱক আপোনালোকে ধ্যান কৰিব পাৰে। আৰু ইয়াৰে এটা হিষ্ট্ৰী মই জনামতে হ'ল, শুদ্ধ নে অশুদ্ধ আপোনালোকেতো বিচাৰ কৰি মোক কমেণ্টত জনাব, কিন্তু মই যিখিনি জানো আৰু সেইখিনি আপোনালোকক কৈ আছোঁ। ইয়াতে মানে ভগৱান মহাদেৱে যেতিয়া ধ্যান কৰি আছিল, কামদেৱে ইয়াতে মানে ভগৱান মহাদেৱে ধ্যান কৰি থকা সময়ত তেখেতক জোকাই আছিল, আৰু তাৰ কাৰণে ইয়াতে ভগৱানৰ যিটো তৃতীয় চকু আছিল সেইটোৰে তেখেতক চাইছিল আৰু ইয়াতে ভস্ম কৰি পেলাইছিল। একদম চাৰিওফালে এনেকৈ ঘূৰিবৰ কাৰণে এইটো এটা ধুনীয়া ৰাস্তা বনাই আছে। চাওক আপোনালোকক দেখাই আছোঁ, ইয়াৰে কাম চলি আছে। আপোনালোকে দুদিনমান দেৰিকৈ আহিলে মানে ৰিয়েল ফিলটো ল'ব পাৰিব। চাওক আমাৰ অসমখনত এটা নদীতে দুটা নদীদ্বীপ আছে, মানে পৃথিৱী বিখ্যাত নদীদ্বীপ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু আটাইতকৈ সৰু নদীদ্বীপ, মাজুলী আৰু উমানন্দ। তো কিমান এটা গৌৰৱৰ বিষয় এইটো, আমাৰ অসমৰ বুলি নহয়, বিভিন্ন ঠাইৰ পৰা ইয়াতে দৰ্শনাৰ্থী আহিছে। সেইকাৰণে সঁচাকৈ আপোনালোকে যদি ভাবে এইটো এটা সঁচাকৈ গৌৰৱৰ বিষয় আমাৰ অসমতে আছে, সেইকাৰণে ঠাই সদায় টুৰিষ্ট প্লেচ হ'ব লাগে। আমাৰ টুৰিষ্ট প্লেচৰ ক্ষেত্ৰত নৰ্থ ইষ্টখন সঁচাকৈ নামত আছেই, আপোনালোকে জানে।
চাওক কিমান দেশ বিদেশৰ পৰা পৰ্যটক আহে মাজুলী চাবলৈ। এখন পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ সেইটো মাজুলী হয়। আৰু এইটো এটা পৃথিৱীৰ ভিতৰতে আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ। সেইকাৰণে এই নদীদ্বীপ দুটা আমি সকলোৱে সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে। সঁচাকৈ এইখিনি আপোনালোকেও যাতে এইখিনি অনুভৱ কৰে তাৰ কাৰণে বহুত বেছি আশা থাকিল। চাওক এইফালে বিশাল ব্ৰহ্মপুত্ৰ নদী, এইফালে উমানন্দ মন্দিৰ, এইফালে আমাৰ জাহাজ ৰখি আছে। बोला तो 100 रुपया करके तो सॉन्ग बढ़िया कटिंग का माल। थैंक यू। वाह বাই বাই উমানন্দ। আহিব আপোনালোকো কেতিয়াবা, আহক আপোনালোকে মহাদেৱৰ ওচৰত সেৱা লওক। এইফালে চাওক মহাবাহু ব্ৰহ্মপুত্ৰ। অসীম দা শৰ্ট ইকাৰ্ডাৰ মই কাটি দিছোঁ। অসম হৈ গ'ল, অসম। আৰু টাইটেলটো দিছোঁ চৰকাৰ, অসম চৰকাৰ। আৰু আমি এতিয়া ৰিটাৰ্ণ হ'ম MV মেঘনা আছাম 2501। ঘূৰি ঘূৰি আকৌ আহি পালোঁ ৰোপৱে টাৰ্মিনেল। কিন্তু এইবাৰ আমি ৰোপৱেৰে পাৰ নহওঁ, এইবাৰ আমি যাম ফেৰীৰে। তো গৈছোঁ আমি আকৌ ফেৰীঘাট। তো দেখালোঁ আপোনালোকক আজি ফাৰ্ষ্ট টাইম ৰোপত উঠিলোঁ, আপোনালোকক দেখালোঁ। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে আজি উমানন্দ মন্দিৰত গ'লোঁ, সেইটোও দেখালোঁ। এতিয়া আছোঁ মই ফেঞ্চি বজাৰত। ইয়াতে কিবা এটা বস্তু ল'ব লগা আছিল, লৈ ল'লোঁ। আৰু এতিয়া কিবা এটা খাব লাগে আৰু যাম আৰু এতিয়া। দুৰ্গা পূজাৰ বতৰ আহিছে না, ফেঞ্চি বজাৰত মানুহ চাওক না। ৱাহ তো ফ্ৰেণ্ডছ, হঠাৎ প্লেন আছিল আমাৰ উমানন্দ মন্দিৰলৈ যোৱা। তো ভাবিলোঁ ৰোপৱে হৈ যাওঁ, সেইকাৰণে ৰোপৱেত উঠিলোঁ। আকৌ ভিডিঅ'টো ৰোপৱেত আৰম্ভ কৰিছিলোঁ আৰু এতিয়া ৰোপৱেতে শেষ কৰিম। তো ফ্ৰেণ্ডছ, আজিলৈ এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এইখিনি আছিল। টাটা, বাই বাই।